আমি টুডে আছাম আৰবিকেৰ দৰ্শকসকলক জনাবলৈ লৈছোঁ আমি বৰ্তমান উপস্থিত আছোঁ খৰাবাৰী আক্ৰাছৰ উপসভাপতি ঘৰত তেওঁক আমি সাক্ষাৎকাৰ ল'বলৈ ওলাইছোঁ যোৱাকালি যি বিজয় ৰায়ক মংগলদৈত শাৰীৰিকভাৱে হাৰাশাস্তি কৰা হ'ল সেই ক্ষেত্ৰত আপুনি কি ক'ব? মই কোৱাত হৈছে এতিয়া কথা আমাৰ যিটো আমাৰ কোচ ৰাজবংশীসকলৰ যিটো আমাৰ বঙাইগাঁৱৰ পৰা বিজয় ৰায়া তেওঁ আহি আজি মংগলদৈ হাৰাছমেণ্ট যিটো পালে গৌৰীপুৰৰ পৰা আহিছে আজি মংগলদৈৰ যিটো আমাৰ কমতাপুৰ ৰাজ্য সেই ৰাজ্যত যদি আমাৰ গিয়েটি বাই হয় বৰগোহাট কমতাপুৰ আহি পেলাই যদি সেইখন ক্ষেত্ৰত খুচৰা যদি NRCৰ কথা লৈ কৈ তেওঁৰ লগত কোবাই পেলাই অবৈধ কৰি পেলাই তেওঁলোকে বাধ্যবাধকতা মাৰিছে আমি কেতিয়াও খৈৰাবাৰী আঞ্চলিকৰ পৰা আক্ৰাছুৰ পৰা আমি কেতিয়াও নামানো আমি গৰিহণা দিছোঁ আৰু আমাৰ যিটো অসম চৰকাৰক তেখেতক অনুৰোধ কৰিছোঁ এইখন ক্ষেত্ৰটো কিয় হয় আজি কাৰ্বি আংলঙতে হৈছে আমাৰ কিছুমান যাই পেলাই অসমৰ সীমাখন তেওঁলোকে যাই পেলাই তেওঁলোকে কাৰ্বি আংলঙতে কৰিছে এইবিলাক ক্ষেত্ৰত কি হৈছে এতিয়াও যদি আমাৰ অসম চৰকাৰে যদি কেতিয়াবা দায়ী প্ৰচলিত বস্তু নহয় যে অসম চৰকাৰে তেওঁলোকে দায় আমি সুদ অসম কোচ ৰাজবংশী সন্মিলনৰ পৰা আক্ৰাছুৰ পৰা খৈৰাবাৰী ওদালগুৰি ডিষ্ট্ৰিক্ট খৈৰাবাৰী সমষ্টিৰ আঞ্চলিক হৈ আমি বৃহৎ আপুনি দৰং জিলা প্ৰশাসনক কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? দৰং জিলাত তেখেতক আমি অনুৰোধ কৰিছোঁ যে তেখেতে কি হিচাপতে সংশোধন কৰি পেলাই তেওঁলোকৰ এই দোষীবিলাকক সাব্যস্ত কৰি পেলাই প্ৰশাসনে ধৰি পেলাই শাস্তি পৰ্যন্ত দিয়ক আৰু নহ'লে আমি সেইটো বিৰুদ্ধে ল'ম আমি আশা কৰিছোঁ আৰু আশা কৰাৰ চিত্ৰতো মই এইটোও কৈছোঁ যে আপোনালোকৰ প্ৰশাসনক মই এতিয়াও অনুৰোধ কৰি আছোঁ যে আপোনালোকে ধৰি পেলাই শাস্তি দিয়ক আমি শাস্তি বুলিও বিচাৰ কৰি আছোঁ। ল'ৰাজনক কোচ ৰাজবংশী হোৱা স্বত্বেও বাৰে বাৰে NRCৰ নাম লৈ প্ৰহাৰ কৰা হৈছিল এক প্ৰকাৰ মৰেল পুলিচগিৰি সেই ক্ষেত্ৰত কি ক'ব? নাই তেওঁ মডেল পুলিচে যিটো কথা কৈছে যে মডেল পুলিচে তেওঁলোকে মাৰিছে তেওঁ নিজে স্বীকাৰ হৈছে যে আমি গৌৰীপুৰৰ ধুবুৰী ল'ৰা আমি কোচ ৰাজবংশী ল'ৰা তেখেতে আমি কৈছোঁ যে আমি অসমৰে মানুহ তেওঁ অসমৰ মানুহ হয় কি হাজৰিকা নে কি আছিলে তেওঁ আমি নিজে চকুত দেখা পাইছে তেওঁ এটা মাৰিছে কিন্তু আমি কি সহ্য নহ'ব আৰু আমাৰ কোচ ৰাজবংশীৰ বিৰুদ্ধৰ যিবিলাক মানুহ আমাৰ যিবিলাক আছে যাই লৈ তেওঁলোকে আছু ছাত্ৰ সন্থাৰ লগত যুক্ত হয় তেওঁলোকে পালন যুক্তিটো কৰে কোচ মানুহ হয় আমি কেতিয়াও সহ্য নহ'ব কোচ থাকিব লাগিব আৰু যদি কোচ যদি কেতিয়াও নাথাকে আৰু যেতিয়া কোচ যদি নহয় আছু ছাত্ৰ সন্থা কৰক মংগলদৈ মই বহুত দেখা পাইছোঁ আৰু আমি বঙাইগাঁৱতে দেখা পাইছোঁ গুৱাহাটীতো দেখা পাইছোঁ মই ইতিমধ্যে বাহিৰতে চাৰিআলিত দেখা পাইছোঁ। আপুনি এইটোৱে ক'ব বিচাৰিছে নেকি যে কোচ ৰাজবংশীসকলে কোচ ৰাজবংশী সংগঠনৰ লগত জড়িত থাকক? নহয় আমাৰ যিটো জাতি যিটো আমাৰ জনগোষ্ঠীৰ যিটো আমাৰ জাতিটো থাকিব লাগিব হয় বিভিন্ন ধৰণৰ সংগঠন আছে তেখেতৰ আমাৰ চাপোৰ্ট থাকিব লাগিব গতিকে আমি বিভিন্ন ধৰণৰ সংগঠনৰ চাপোৰ্ট আমি কেতিয়াও দুৰ্ভাগ্য কৰা নাই আৰু তেখেতক আমি কেতিয়াও নকৰোঁ আমি আৰু নহয় বুলি আমি তেখেতক কামনা প্ৰাৰ্থনা কৰি আছোঁ। সকলো ৰাইজত আজি DSFIৰ যিটো আমাৰ যিটো বস্তুটো আছে আমি তেখেতক অনুৰোধ কৰি আছোঁ যে আজি এই বিজয়নগৰৰ পৰা আহি পেলাই আমাৰ কোচ ৰাজবংশী ল'ৰাৰ আহি পেলাই মংগলদৈ সমষ্টিত তেওঁ হাৰাশাস্তি হৈছে তেখেতক যে যি কৰিছে আমি কেতিয়াও সহ্য নকৰোঁ এই দুৰাচাৰ্য তেখেতক ধৰিব লাগিব আৰু প্ৰশাসনক আমি অনুৰোধ কৰি আছোঁ অতি সোনকালে ধৰক বুলি আমি অনুৰোধ কৰিছোঁ। হয় এই ক্ষেত্ৰত আপুনি দৰং জিলা প্ৰশাসন বা আপোনালোকৰ আক্ৰাছৰ ফালৰ পৰা কি ব্যৱস্থা লোৱা হৈছে? ইতিমধ্যে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা এজাহাৰ এখন দিয়া হৈছে দৰং জিলাত। হয় আমি এজাহাৰহে দিলোঁ যদি তেওঁলোকে আমাৰ যদি প্ৰশাসনে যদি নকৰে আমি বাধ্য হ'ম আন্দোলন কাৰ্যলৈকে বাধ্য হ'ম হয় আন্দোলন কৰিবলৈ বাধ্য হ'ম যিহেতু আমাৰ GAT বাই থকা প্ৰশাসনৰ দায়িত্ব লৈ প্ৰশাসনৰ পিছত আগত সন্মুখতে যদি এটা দল চুক্তিটো লয় বিধি বিধান কৰে তেতিয়া আমি কেতিয়াও সহ্য নহ'ব আমি কেতিয়াও সহ্য নকৰোঁ। আমাৰ সুদ অসম কোচ ৰাজবংশী আঞ্চলিক খৈৰাবাৰী দৰং ডিষ্ট্ৰিক্ট ওদালগুৰি সমষ্টি বঙাইগাঁও ধুবুৰী এইবোৰ আমি সকলো লাগি যাম। এই ক্ষেত্ৰত আপোনালোকৰ দৰং জিলা আক্ৰাছুজি আজিও নিমাত এই ক্ষেত্ৰত দৰং জিলা নিৰ্বাচন সমস্যা তেখেতে দিছে আমি দল যুদ্ধ ধৰিছোঁ এই টিম 21 মত দেখা পালোঁ আমি এতিয়া 21 মত দেখা পালোঁ তাৰ ক্ষেত্ৰত আমি কি কথা ক'ম এতিয়া দেখা পোৱাৰ পৰা আমি 6-5ত আমি উঠাই দিছোঁ যে গতিকে আমাৰ এতিয়া কিতা আমি সত্য নামানো আমাৰ সুদ অসম কোচ ৰাজবংশী সন্মিলনীৰ যিটো খৈৰাবাৰী ওদালগুৰি সমষ্টিত খৈৰাবাৰী আঞ্চলিক যিটো আমাৰ আক্ৰাছ সমষ্টিৰ পৰা আমি এইটো প্ৰস্তুত কৰিছোঁ আৰু কেতিয়াও আমি সহ্য নকৰোঁ
আৰু প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ ইতিমধ্যে আপোনালোকে ধৰক তেওঁলোকে পৰাশাস্তিটো পাব লাগে আমি সেইটোৱে কামনা কৰিছোঁ আচ্ছা আৰু লগতে অৱশেষত আপুনি কি মন্তব্য দিব বিচাৰে নহয় ভগৱতৰ লাজতে আমি চুচু দিম সেইটো আমাৰ পিছৰ কথা সেইটো আমি পিছত দিম যদি আমাৰ ধীৰান্তৰ কথা আছে আমি আলোচনা কৰিম যাতে আমাৰ ইয়াত সৌদ অসম কুচামুচি সন্মিলনীৰ বিভিন্ন এইটো এটা আছে সেয়ে তেওঁলোকত আমি আলোচনা কৰি বিশ্লেষণ কৰিম আৰু আমাৰ খৈৰাবাৰী আঞ্চলিকৰ পৰা আমাৰ এইটোৱেই বক্তব্য আক্ৰাছৰ ফালৰ পৰা কি পদক্ষেপ ল'ব আমাৰ আক্ৰোশৰ পৰা এইটোৱেই ল'ম যদি পৰাজস্ত যদি তেওঁলোকে যদি অপাৰেশ্যন কৰিব নোৱাৰে মানে দুষ্কাৰী যদি তেখেতে মানে ধৰিব নোৱাৰে শাস্তি দিব নোৱাৰে তেতিয়াহ'লে আমি এটা ব্যৱস্থা নল'ব লাগিব যাতে আমাৰ যিটো মানুহ আজি মঙলদৈ সমষ্টিত আহি গৌৰীবোধৰ বিজয় ৰায় তেখেতে আহি পেলাই শাস্তি পাইছে এতিয়া কেতিয়াও আমি সহ্য নহওঁ ঠিক আমি আছে এইটো আমাৰ ধন্যবাদ থাকিল নকৰোঁ আপোনালৈ